মই আজি ক্লাস 6 ৰ গণিত পঢ়াবলৈ লৈছো লেসন নম্বৰ 4 ভগ্নাংশ। এই ভগ্নাংশ কি? ভগ্নাংশ হল কোনো এটা গটা বস্তু যেটা আমি ভাগ ভাগ কৰি লওঁ সেইটোই হল ভগ্নাংশ। অৰ্থাৎ এই বস্তুটো আমি ভাগ কৰিছো, কেইটা ভাগ কৰিছো? ভাগটো হল 4টা আৰু তাৰ পৰা আমি ইয়াৰ পৰা ভাগ আমি লৈছো, তাৰ পৰা আমি এটা ভাগ লৈছো, গতিকে 4 ভাগৰ 1 হল আমাৰ ভগ্নাংশ। এই ভগ্নাংশ বিলাকৰ আকৌ ভাগ আছে। কি কি ভাগ? প্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ কাক বলে? যি ভগ্নাংশৰ হৰ বিলাক একে থাকে, অৰ্থাৎ ইয়াৰ তলত যিবিলাক সংখ্যা সেইবিলাকক হৰ বুলি কয় আৰু ওপৰত যিবোৰ থাকে এইটো হল লব। এইবিলাক 2 3 4 এইবিলাক হল লব আৰু এই 11 তলত দিয়া আছে 11, এই 11 বিলাক হল আমাৰ হৰ। গতিকে এনে ধৰণৰ ভগ্নাংশ বিলাকক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। আনটা হল অপ্ৰকৃত ভগ্নাংশ, যি ভগ্নাংশৰ হৰ বিলাক বেলেগ বেলেগ থাকে। ইয়াত বেলেগ বেলেগ আছে 8 6 12, গতিকে বেলেগ বেলেগ আছে। এনে ধৰণৰ ভগ্নাংশ বিলাকক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। আৰু মিশ্ৰ ভগ্নাংশ হল যিবোৰ ভগ্নাংশৰ এটা স্বাভাৱিক সংখ্যা থাকে, অৰ্থাৎ যেটো সন্মুখত আছে ইয়াত 1 4 3 এইবিলাক হল স্বাভাৱিক সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ থাকে। প্ৰকৃত ভগ্নাংশ 7 ভাগৰ 3 2 ভাগৰ 1 8 ভাগৰ 4 টো হল তোমাৰ প্ৰকৃত ভগ্নাংশ। গতিকে যিবোৰ ভগ্নাংশৰ এটা স্বাভাৱিক সংখ্যা থাকে আৰু এটা প্ৰকৃত ভগ্নাংশ থাকে তেনে ভগ্নাংশ মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয়। এই গোটেইখিনি কিতাপত সূত্ৰবিলাক দিয়া আছে, সূত্ৰবিলাক কিতাপৰ পৰা তোমালোকে মুখস্থ কৰিবা। এটা মই লেসনটো আৰম্ভ কৰি দিওঁ। এতিয়া লেসনৰ প্ৰথম 1 নম্বৰ কুৱেশ্যন অংকটো হল 4 ভাগৰ 3 আৰু 5 ভাগৰ 4। এতিয়া প্ৰথমতে আমাক এইটো কি কৰিব লাগিব? সদৃশ ভগ্নাংশলৈ নিব লাগিব। সদৃশ ভগ্নাংশলৈ নিবলৈ গলে সদৃশ হৰ বিলাক একে হ'ব লাগিব, অৰ্থাৎ তলত যিবিলাক থাকে এইবিলাক একে হ'ব লাগিব। গতিকে একে হ'ব লাগিলে আমি কি কৰিব লাগিব? দ্বিতীয়টো যেটো আমাৰ হৰ আছে এই দ্বিতীয়টো হৰেৰে প্ৰথমটো পূৰণ কৰিব লাগিব আৰু প্ৰথমটো হৰেৰে দ্বিতীয়টো পূৰণ কৰিব লাগিব। পূৰণ কৰিলে আমাৰ কি আহিব? ভগ্নাংশবিলাক সদৃশ আহিব। সদৃশ ভগ্নাংশ হল। ইয়াত এতিয়া আমি বুজিব পাৰিম যে কোনটো ডাঙৰ কোনটো সৰু। ইয়াত 20 ভাগৰ 15 হৈছে আৰু ইয়াত 20 ভাগৰ 16 হৈছে। গতিকে 15তকৈ 16 ডাঙৰ, সেয়ে 20 ভাগৰ 16টো হল 20 ভাগৰ 16 ডাঙৰ, অৰ্থাৎ কোনটো ডাঙৰ আছে? 5 ভাগৰ 4টো আমাৰ ডাঙৰ। গতিকে ইকেটা যেন চিনটো ইয়াত ইয়াত মই এটা আকৌ ভালকে বুজাই দিছো তোমালোকক, ভালকে শুনি ল'বা। এতিয়া আমাৰ যেহেতু সদৃশ ভগ্নাংশলৈ নিব পৰিৱৰ্তন কৰিব দিছে, তেতিয়াহ'লে আমাৰ হৰটো আছে এই 4 আৰু 5 এইটো হৰবিলাক অসদৃশ ভগ্নাংশ হৈ আছে। গতিকে এইটো প্ৰথমতে সদৃশ ভগ্নাংশলৈ নিব লাগিব। সদৃশ ভগ্নাংশলৈ নিবলৈ গ'লে আমাৰ হৰবিলাক একে হ'ব লাগিব। সেইকাৰণে প্ৰথম যেটো ভগ্নাংশ আছে 4 ভাগৰ 3, এই প্ৰথম ভগ্নাংশটো দ্বিতীয় ভগ্নাংশৰ হৰটোৰে দুটাকে পূৰণ কৰি দিয়া। তেতিয়া 5ৰে, অৰ্থাৎ ইয়াৰ দ্বিতীয় ভগ্নাংশটো কি আছে? তো হৰটো আছে 5, 5ৰে আমি দুটাকে পূৰণ কৰিম। 5 3 গুণ 15, 5 4 গুণ 20। আকৌ আমি এতে কি লৈছো? দ্বিতীয়টো হৈছে 5 ভাগৰ 4। 5 ভাগৰ 4ৰে প্ৰথম যেটো আছে হৰ এই হৰেৰে দুটাকে পূৰণ কৰিব লাগিব। অৰ্থাৎ 4 4 গুণ 16, 4 5 গুণ 20। এতিয়া তাৰ পিছত আমাক দিয়া আছে সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে। এই ভগ্নাংশ দুটা সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে। তে সৰু কোনটো আমাৰ? এইটো আৰু ডাঙৰটো হল এইটো। গতিকে 20 ভাগৰ 15, 20 ভাগৰ 16 15 ইটোতকেটো ডাঙৰ, অৰ্থাৎ 5 ভাগৰ 4 4 ভাগৰ 3তকৈ ডাঙৰ। এইটো হল